স্বাগতম জনাইছোঁ মিষ্টাৰ মুন ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আহিছোঁ, মোৰ কেইজনমান ফ্ৰেণ্ডে মানে আজি এটা খানাৰ আয়োজন কৰিছে আৰু সেই খানাটোত আজি হাঁহৰ মাংস হ'ব। চ' আপোনালোকক ভাবিলোঁ, মোৰ যিহেতু ফুড ব্লগ কৰোঁ সেইটো কাৰণে ভাবিলোঁ হাঁহৰ আজি ৰেচিপিটো আপোনালোকক সম্পূৰ্ণকৈ দেখাম। মই প্ৰথমৰ পৰা দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাওক। এয়া হৈছে ৰাজীৱ, আৰু ৰাজীৱে বৰ্তমান ধুনীয়াকৈ হাঁহটো যিখিনি পাখি আছে পাখিবিলাক গৰম পানী দি কিনে ইয়াতে ধুনীয়াকৈ এৰাই আছে। আৰু বাকী এইটো হাঁহ আছে, দুটা হাঁহ, আৰু আপোনালোকে দেখা পাব, গোটেইখিনি মই দেখুৱাম, আপোনালোকে চাই যাব। ৰাজীৱ এবাৰ চাই দিয়া, এইটো ৰাজীৱ, আৰু ৰাজীৱে গোটেইখিনি কৰি আছে, আপোনালোকক বাৰু দেখুৱাই আছোঁ। এয়া আমাৰ হাঁহৰ মাংস বনাবলৈ ৰেডি আমাৰ জমিৰদা, আৰু জমিৰদাক প্ৰথমতে চিনাকি কৰি লৈছোঁ। জমিৰদাৰ এইফালে এবাৰ চাই দিব। আপুনি আজি কি ৰেচিপি তৈয়াৰ কৰিব, কি বনাব? হাঁহৰ মাংস। হাঁহৰ মাংস কিহেৰে বনাব আপুনি? হাঁহৰ মাংস আলু থাকিব, বেলেগ একো নাথাকে, বিলাহী থাকিব অলপ। হয়, এওঁৰ হাঁহৰ মাংস ভাল বনাই, স্পেচিয়েল। মই সেইকাৰণে এওঁৰ ওচৰত আজি আহিলোঁ। আহি কিনে এওঁ মোক মাতিলে বাৰু আজি, ময়ো খানাটো খাই যাওঁ লগতে। তাৰপিছত আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব হাঁহৰ মাংস কেনেকৈ বনাই, আপোনালোকে বনাই খাব পাৰিব। এইটো কি দিলে আপুনি? এতিয়া বাটাৰ কিউব 3টা দি দিছে, আপুনি এনেকৈ দি দিব। এইবাৰ কি দিলে আপুনি? এইটো শুকান জলকীয়া এড কৰিলে, তাৰপিছত এতিয়া পিঁয়াজ দিছে। আপোনালোকৰ পৰিমাণ হিচাপে দিব পাৰে, কাৰণ এতিয়া আপুনি কেইজনৰ বনাইছে ইয়াত? 12জনৰ বনাইছে কাৰণে অকণমান বেছি পিঁয়াজ দিয়া গৈছে। আপোনালোকৰ যিমান ধৰ মানুহ থাকে সেই হিচাপত আপোনাৰ পৰিমাণ হিচাপে আপুনি দিব। তাৰপিছত অকণমান এইটো মিক্স কৰি দিব এনেকৈ। কিমান টাইম এনেকৈ মিশ্ৰণটো কৰিব লাগে? 15-20 মিনিট ন? এইটো ধৰক লাই থাকিব লাগিব এনেকৈ। এতিয়া মাংসটো এড কৰিছে, হাঁহৰ মাংস। ইয়াতে মাংসটো দিয়াৰ পিছত কিমান টাইম এনেকৈ হেৰি কৰি থাকিব লাগে? এইটো 15-20 মিনিট। 15-20 মিনিট। তাৰপিছত আদা নহৰু পেষ্টটো দি দিছে ইয়াতে। এতিয়া হালধি এড কৰিলে, তাৰপিছত এড কৰিব জিৰা পাউডাৰ ন? এতিয়া জিৰা পাউডাৰ এড কৰিছে। তাৰপিছত এইটো ধনিয়া পাউডাৰ, তাৰপিছত কাশ্মীৰী পাউডাৰ, এইটো ৰেড চিলি পাউডাৰ, কাশ্মীৰী পাউডাৰ, এইটো কাশ্মীৰী। তাৰ আগতে দিয়াটো ৰেড চিলি পাউডাৰ, এইটো কাশ্মীৰী পাউডাৰ। এতিয়া গৰম মছলা অকণমান দিলে গুড়িটো। তাৰপিছত এবাৰ লৰাই দিব আপুনি এনেকৈ। ইফালে বাৰু হাঁহৰ মাংস হৈ আছে, তাৰ লগতে আমাৰ লগত আৰু দুজন আছে। এইজন হৈছে ঋতু, আৰু এইজন হৈছে ধনজিত। আৰু ধনজিত আৰু ঋতু হাঁহৰ মাংস আজি সৰুকৈ এটা পাৰ্টি হ'ল হাঁহৰ মাংস দি। আৰু অসমবাসী ৰাইজক কিবা ক'ব বিচাৰিবা নেকি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে? অসমবাসী ৰাইজক এইটোৱে ক'লোঁ যে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। আৰু এতিয়া বৰ্তমান আমাৰ সৰু সুৰা খানা এটা হ'ব আৰু আজি এটা সৰু সুৰা পাৰ্টি হিচাপে। হয়, আৰু আপোনালোকে হাঁহৰ মাংস খাই যদি ভাল পায় বা ভিডিঅ'টো চাই যদি ভাল পাইছে তো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেল। আৰু ধনজিত কিবা ক'বানে? আজি মানে হিচাপত আমি সৰুকৈ পাৰ্টি এটা কৰিম বুলি ভাবিছোঁ। আমাৰ জমিদাৰ হাঁহৰ মাংস বনাই আছে। ভাল লাগিল আৰু ন লগ পাই গোটেইখিনিকে একেলগে। মোৰ বন্ধুবৰ্গৰ সৈতে আজি এটা হাঁহৰ মাংসৰ সৰুকৈ খানা আয়োজন কৰা হ'ল। এতিয়া বৰ্তমান বিলাহী এড কৰিছে। এতিয়া লাষ্ট আলুটো ন? ইয়াৰ পিছত আৰু দিবলগীয়াটো নাই আকৌ। এখেত হৈছে বাবলু দা, আৰু বাবলু দা কিবা কৈ দিবনে ভিডিঅ'টোৰ জৰিয়তে আপুনি? আজিৰ এই উৰুকাৰ সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছোঁ, আৰু আমাৰ মনৰ এই ইউটিউব চেনেলৰ দ্বাৰাই সকলোলৈ পুনৰবাৰ ভোগালী বিহুৰ আজি উৰুকাৰ ব্লগ জনালোঁ। লগতে সকলোৱে যদি এই ইউটিউব চেনেলত আমাৰ এই ভিডিঅ'বোৰ চাই যদি
ভাল পায় এটা লাইক আৰু এটা কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আপোনালৈ থাকিল বাবলুদা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু লগতে গোটেই অসমবাসী হয় হয় ধন্যবাদ। সকলোৰে কুশল মংগল আৰু দীৰ্ঘায়ু সেইটোৱে কামনা কৰিলোঁ। যিটো কৰোণাৰ দিন কৰোণাটো যাতে নাহে সেইখিনিতে খতম হৈ যায় আমি সেইটোৱে বিচাৰোঁ। সকলোৱে ছেফটি থকা ছেফ থকাত দৰকাৰ। আমি সেইকাৰণে মাস্ক লগাই আছোঁ বাৰু। আয়োজন কৰা হৈছে হাঁহৰ মাংসৰে পৰা হাঁহৰ মাংসৰ পৰা আয়োজন কৰা হৈছে নহয় একেবাৰে আৰু কিবা এটা কওঁ আৰু কিবা এটা কওঁ এই চাই দিলা এইটো কওঁ কিবা এটা কওঁ